হাই ইউটিউব বন্ধুসকল, আজি আপোনালোকক নিজৰ মোবাইলতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কিদৰে চেক কৰিব তাক দেখাবলৈ আহিছোঁ। ফাৰ্ষ্ট টাইম আপুনি নিজৰ মোবাইলটোৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰক। চাওক, মই গুগল ব্ৰাউজাৰটো অপেন কৰিছোঁ। গুগল ব্ৰাউজাৰটো অপেন কৰাৰ পাছত তাত লিখিছোঁ sec.nic.in। চাওক, hsec.nic.in লিখাৰ পাছত সেইটো আপুনি চাৰ্চ কৰক। চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীনত দেখা পাব। তাৰ আপুনি লেফ্ট ছাইডে চাওক, তাত আপোনাৰ মই অলপ জুম কৰি ডাঙৰকৈ দেখাই দিছোঁ, য'ত দেখা হোম, এবাউট আছ, এডমিনিষ্ট্ৰেশ্যন, ব্ৰাঞ্চেছ, চিলেবাছ মাৰ্ক কৰি দেখাইছোঁ, সেইবিলাক দেখা পাব। এনেকুৱা এখন লেফ্ট ছাইডে আপুনি দেখা পাব, এই নিচিনা এখন দেখা পাব। তাত আপুনি য'ত চিলেবাছ দেখিছে, এই সেই চিলেবাছৰ তলতে ৰিজাল্টটো ওলাব, কিন্তু এতিয়া ওলোৱা নাই। যিদিনাখন ৰিজাল্ট ঘোষণা কৰিব, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব, ঘোষণা কৰাৰ দিনাখন 9 বজাৰ লগে লগে তাত আপোনাৰ ৰিজাল্ট বুলি এটা ওলাই যাব। এই চিলেবাছৰ তলতে যি চিলেবাছটো লেখা দেখিছে, তাৰ তলতে ৰিজাল্ট বুলি ওলাব। সেই ৰিজাল্টটোত আপুনি অ'কে কৰিব। অ'কে কৰাৰ পাছত এখন স্ক্ৰীণ ওলাব। স্ক্ৰীণত আপুনি নিজৰ ওলটো লিখিব, নংটো লিখিব, আৰু এটা কেপচা কোড স্ক্ৰীণত আহিব, সেইটো পুট কৰিব। পুট কৰাৰ লগে লগে আপোনাৰ গোটেই ৰিজাল্টটো তাত দেখা পাব। এইদৰে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট আপুনি নিজৰ মোবাইলতে চেক কৰিব পাৰিব। আৰু সবিশেষ কিবা জানিব বিচাৰিলে মোক কমেণ্ট বক্সত আপুনি কমেণ্ট